তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। তো আজি মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে চাই থাকিব। তো চাওক গাইজ, মই একদম ভিজি গৈছোঁ, মোৰ চোলা তোলা পূৰা ভিজি গৈছে আৰু লগতে মোৰ গাড়ীখনো। তো গাইজ আমাৰ চোতালত একদম পানীয়ে পানী হৈ গৈছে, একদম পানী হৈ গৈছে গাইজ। তো অতিপাত বৰষুণ দিয়াৰ ফলত আমাৰ চোতালত পানী উঠি যায় আৰু বাট পথত পানী উঠি যায়। তো আপোনালোকে চাই থাকক। তো চাওক গাইজ, এয়া পানী, একদম পানী আৰু মোৰ চেণ্ডেল আহি পাইছে এইখিনি, ইয়াত এক পাত আৰু তাত এক পাত, যদি ইচ্ছা ততি ঘূৰি ফুৰিছে। তো ভাবিলোঁ যিহেতু বৰষুণ দিছে আৰু লগতে চোতালতো পানী উঠিছে, তো মোৰ বাইকখন অলপমান ধুই দিলোঁ। যিহেতু পানী উঠিছে ধুবৰ কাৰণে আৰু সহজ হৈ গৈছে। তো এতিয়া আমি বাহিৰত যাম। তো বাহিৰত চাওক কিমান কি কণ্ডিশ্যন হৈছে ৰাস্তাৰ, ক'ৰবাত অফ ৰোডিং, ক'ৰবাত ভাল এনেকুৱা ৰাস্তাৰ পৰিস্থিতি হৈছে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গাইজ এতিয়া জাষ্ট মই এটা চাৰিআলিৰ ফালে, তো আপোনালোকে চাই থাকক এটা চাৰিআলিৰ ৰাস্তাৰ কণ্ডিশ্যন। তো চাওক গাইজ এনেকুৱা হৈ গৈছে ৰাস্তাৰ কণ্ডিশ্যন, একদম ওখৰা মোখৰা গাঁটা গাঁটি পূৰা বেয়া হৈ গৈছে গাইজ। আৰু পানী উঠিলেতো ক'বই ভাল হয়, একদম গমেই নাপায় গাইজ ক'ত গাঁটা আছে কি আছে, মানে ভয় লাগে গাড়ী চলাব। এতিয়া গোটেই ৰাস্তাটো একদম ভাল কৰিব পৰা হৈ গৈছে, একদম গোটেইবোৰ বেয়া হৈ গৈছে গাইজ। নেশ্যনেল হাইৱে এটা এনেকুৱা হৈ থাকিলে একদম বেয়া দেখি, সকলোৰে গাড়ী চলাব অসুবিধা হৈ যায়। তো ৰাস্তা ভাল কৰি আছে, মানে গাঁটা গাঁটিবোৰ মাৰি আছে, কিন্তু তেনেকৈ কাম নহ'ব, একদম পূৰা ৰাস্তাটো পিচ কৰি দিব লাগিব। তো এতিয়া মই এটা চাৰিআলি ক্ৰছ কৰি গুৱাহাটীৰ লাইনে যাই আছোঁ। গুৱাহাটীৰ লাইনে তিনিআলিত একদম মানে অফ ৰোডিং, পূৰা অফ ৰোডিং, ব্ৰিজৰ কাম চলি আছে, পূৰা অফ ৰোডিং, একদম ৰাস্তা বেয়া হৈ গৈছে। তো আপোনালোকে চাই থাকিব। हमारा देश का फौजी सैल्यूट भाई लोग, इन लोगों के वजह से ही हम लोग एकदम सेफ है, खुले आम घूम रहे हैं, सैल्यूट तो बनता है भाई। তো গাইজ জাম আৰম্ভ হৈ গৈছে, যিহেতু আগৰ ফালে ৰাস্তা একদমেই বেয়া, এনেকুৱা এটা লেভেলত মানে বেয়া হৈছে, কি ক'ম গাইজ, চাই লওক আপোনালোকে। আৰে ভাই মোক আগত যাব দিয়া, নহ'লে ক'ৰবাত উল্টি পৰিম, ক'ত কি গাঁটা আছে নে কি আছে একো গমেই নাপায় গাইজ, কি ক'ম আৰু ৰাস্তাৰ অৱস্থা ভাই। এই ভাই ৰাস্তাৰ অৱস্থা, গাঁটা, দিছ ইজ নেশ্যনেল হাইৱে, নেশ্যনেল হাইৱেৰ এই অৱস্থা, গাঁটা গাঁটি। আৰু এই ৰাস্তাটোত কেইদিনমান আগত মানে ব্লক পাইছিল, নেশ্যনেল হাইৱেত কোনোবাই ব্লক পাৰেনে? এইবোৰ চাওকচোন, পিচ কৰি দিব লাগে। আৰু এতিয়া আৰম্ভ হ'ব অফ ৰোডিং, এইখিনি পূৰা অফ ৰোডিং, কি ক'ম গাইজ, একদম চকা যদি শ্লিপ হৈ যায় বাই চান্স উল্টি যাম, পূৰা ছেফটি, পূৰা অফ ৰোডিং। চাওকচোন গাইজ, এনেকুৱা যেন লাগে ট্ৰেক্টৰে একদম হাল বাই থৈ দিছে, ইয়াত যদি খেতি কৰোঁ পূৰা খেতি হৈ যাব। অ' ভাই লাহে লাহে গাঁটা আছে। তো গাইজ মোক এখন মানে অফ ৰোডিং বাইক লাগিছিল, ইয়াত চলাবলৈ মজা লাগিল একদম। মোৰ বাইকখন মানে অফ ৰোডিঙৰ কাৰণে মানে নহয়েই, পালচাৰ আৰু অফ ৰোডিং নহয়েই গাইজ। তথাপিও মই বাধ্য গাইজ, যিহেতু সদায় মই এইপিনেৰে আপ ডাউন কৰি থাকোঁ।
अरे हम थोड़ी चला रहा है, ये रोधी बाबा सिर है, पूरा गाड़ी का शोकर बैठ गया लगता है। हम उतर के पैदल जाएं क्या? अरे ना ना, बैठी रहो। ये प्रधान एक काम ढंग से नहीं करता, खाली बालों में मेहंदी लगा के नवागी साधता रहता है। तो गाइज এতিয়া পাই গ'লোঁ ভাল ৰাস্তা। আগত এটা ইউ টাৰ্ণ আছে, ইউ টাৰ্ণটো লৈ মই আকৌ ঘৰলৈ যাম। অলপ অলপ বৰষুণো দিছে। তো গাইজ এতিয়া ঘৰত আহিলোঁ, ডাঙৰকৈ বৰষুণ দিছে আৰু মোৰ গাড়ীখন ইয়াতে পাৰ্ক কৰি দিলোঁ বাৰাণ্ডাতে। তো আপোনালোকে চাই লওক, এয়া চোতালত পানী বহুত হৈ গৈছে, একদম পূৰা সাঁতুৰিব পৰা হৈ গৈছে গাইজ। এনেকৈ বৰষুণ দি থাকিলে প্ৰব্লেম হৈ যাব গাইজ। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈ নেক্সট ভিডিঅ' এটাত লগ পাম। টাটা বাই বাই গাইজ। চাওক গাইজ কিমান পানী।